নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ এতিয়া ইফালে মা আৰু মই গৈ আছো মানে কাঁহৰ কাঁহীবাতি কিনিবলৈ কিয়নো আপোনালোকেতো থাম্বনেইলটো দেখি গম পাইছে আমাৰ ভাগিনৰ অন্নপ্ৰসন্নৰ কাৰণে মোমাইহঁতৰ ঘৰৰ ফালৰ পৰা যিহেতু কাঁহৰ কাঁহীবাতি এযোৰ দিব লাগে গতিকে আমি কাঁহৰ কাঁহীবাতিযোৰ দিছো অন্নপ্ৰসন্ন কাইলৈ হ'ব কিন্তু আমি আজি মানে আগদিনাখনি কিনিছো গতিকে আপোনালোকেও চাব কেনেকুৱা কাঁহৰ কাঁহীবাতিনো আমি কিনিলোঁ আৰু গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাব অন্নপ্ৰসন্নৰ নিয়মখিনি আপোনালোকে চাব আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আজি হ'ল ভাগিন এতিয়া তাৰ ভাগৰ আজি অন্নপ্ৰসন্নৰ কাৰণে আমি কি ল'লোঁ আপোনালোকক দেখুৱাইছিলোঁৱেই যোৱাকালি আমি গৈছিলোঁ দোকানলৈ গৈ আমি কিবাকিবি কিনিছিলোঁ তাকে দেখুৱাই দিছোঁ এতিয়া আপোনালোকক কি কিনিবলৈ লৈছোঁ এখন সৰু কাঁহী লৈছোঁ লগতে এইটো এটা অকণমানি টিকলা একদম ঘটি লৈছোঁ কাৰণ সি এতিয়া সৰু হৈ আছে কমকৈ পানী খাব বুলি ঘটি এটা লৈছোঁ তাৰপৰা এইফালে লৈছোঁ এইখন চৰচ কাঁহী দেখিছে ইয়াৰ মাজতে পখিলা আছে চৰচ কাঁহী এখন লৈছোঁ তাৰপৰা এইটো চৰচ বাতিটো লৈছোঁ আৰু এটা ডাঙৰ ঘটি লৈছোঁ এইখিনিত সজাই পিনে মানে সি পিছত মানে যেতিয়া ডাঙৰ হ'ব তেতিয়া খাব পাৰিব আৰু এইখনৰ লগত বাতি নাই দিয়া কিয়নো আমি সেইদিনাখন বানবাতিটো নাপালোঁ আজি এতিয়া যাওঁতে বানবাতিটো লৈ যাম যিহেতু বেছি দূৰ নহয় গতিকে আমি টুকটুকিতে গৈ আছোঁ এইফালে মাহীয়েকৰ ফালৰ পৰা কেক এটা লৈছোঁ কেকটো দিম মাহীয়েকৰ ফালৰ পৰা এইফালে এনাইক গৈছে এইফালে সৰু এনাইক মোমাইক মাহীয়েক এয়া ঘৰ পাই গ'লোহি এইফালে তাক মানে আমাৰ আইনক য'ত বহাব সেয়া ধুনীয়াকৈ সজাইছে এইখিনি ভিনদেউৱে সজাইছে আৰু এই ফটোকপি দেখিছোঁ যে এই ফটোকপি ভিনদেউৱে এডিট কৰি মেলি এনেকৈ দোকানত বনোৱাই আনিছে তাৰ কাৰণে শুভ অন্নপ্ৰসন্ন লিখা আছে এইফালে হাই ও কি হৈছে হাই এইফালে এতিয়া খাবলৈ কাৰণে যোজা কৰিছে এইখন ধুনীয়াকৈ ওপৰত বেলেগ এখন বেডশ্বীট পাৰি ধৰা সজাইছে মোমাইক আৰু বহিবলৈ কাৰণে এইফালে কেক এইটো মাহীয়েকে দিয়া এইফালে দৈ আছে ক্ৰীম আছে কণী আপেল আছে আঙুৰ এইফালে লালমোহন ৰসগোল্লা এইফালে মাছ মাংস পনীৰ সকলো ভাত দিছে পায়স দালি সকলোবোৰ বস্তু দিয়া আছে লগতে সিফালে চাকিও জ্বলাই থৈছে আৰু
মই খোৱামেই